Hi everyone, আপোনালোক সকলোকে মোৰ চেনেল ঋতুপৰ্ণা হোমমেকাৰলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আৰু মোৰো ভালেই। আজি মই আপোনালোকক অতি কম খৰচত কিদৰে এযোৰ মেখেলা চাদৰ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰে, লগতে অলপ ষ্টাইলিছো যাতে হয় তাৰে এটা আইডিয়া আপোনালোকক দিম। আৰু লগতে কলমানিজনীৰ বাবে আগতে যেতিয়া মই ইউটিউব চেনেল খোলা নাছিলোঁ তেতিয়া এযোৰ মই মেখেলা চাদৰ বনাইছিলোঁ, তাকো দেখাম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আহকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। শাড়ীখনৰ প্ৰাইচটো বহুত কমেই আছিলে। শাড়ীখনৰ দামটো মই স্ক্ৰীনত মেনশ্যন কৰি দিম পিছত। বিৰাটেই ধুনীয়া। মই অনলাইন এখন শাড়ী অৰ্ডাৰ দিছিলোঁ মিছোৰ পৰা, আৰু তাৰ পৰাই এই মেখেলা চাদৰযোৰ বনাই লৈছোঁ। শাড়ীখনৰ দামো বেছি নাছিল, আৰু শাড়ীখন হ'ল অৰ্গেঞ্জাৰ ব্লেক কালাৰৰ, আৰু সেই শাড়ীখনতে এই লেচডালো এটেচ কৰি থোৱা আছিল, আৰু মই এই লেচডাল পিছত চাদৰখনত এটেচ কৰি দিলোঁ, আৰু দুইটা চাইডে এইদৰে দহি বাতি দিলোঁ, ৰেড আৰু হোৱাইটত। চাদৰখন তাৰপিছত বিৰাটেই মৰম লগা হৈছে এয়া। আৰু মেখেলাখনো এইদৰে তৈয়াৰ কৰি ল'লোঁ। এইখন ফলছ লগাই লৈছোঁ। তাৰ ব্লাউজ পিচটো মেৰুন কালাৰত আছিল। এতিয়া কেমেৰাত হয়তো ৰেড কালাৰৰ দৰে দেখিব পাৰে, কিন্তু ৰেড নহয়, আচলতে মেৰুন কালাৰৰ টাইপ আহিছে। কাপোৰটো চাইনিং কৰি থকা, বিৰাট চাইনিং কৰি আছে এই কাপোৰটো। ব্লাউজটো মই নিজে ডিজাইন কৰি লৈছোঁ। হাতখন এনেদৰে, আৰু নেকটো ফ্ৰণ্ট নেকটো এনেকৈ, আৰু বেক নেকটো এইদৰে। হুকটো বেক চাইডে এটেচ কৰিছোঁ, আৰু বেক চাইডে এডাল লেচ এটেচ কৰি দিছোঁ, আৰু বেক চাইডৰ ডিজাইনটো তলফালে এইদৰে দিছোঁ, অলপ ভিতৰ ফালে সোমোৱাই এইটো টাইপ আহিব। আৰু মেখেলা চাদৰযোৰ ৰেডি হৈ যোৱাৰ পিছত অলপ কাপোৰ থাকি গ'ল, তাৰে এটা বিৰাটেই মৰম লগা বস্তু মই ৰেডি কৰি দিলোঁ, এটা পটলি বেগ। এইটো এডাল লেচ আছিল ব্লেক কালাৰৰ মোৰ ওচৰত, গতিকে ইয়াৰ লগত মিলি গ'ল, আৰু ইয়াত এডাল গল্ডেন কালাৰৰ লেচো এটেচ কৰিছোঁ এক্সট্ৰাকৈ, এইটো ওপৰ ফালে আৰু তলফালে, আৰু লটকন লগাই দিছোঁ এইটো। আৰু ইয়াৰ এডাল বেনি গুঠাৰ নিচিনাকৈ দি তাৰপিছত ইয়াত এটেচ কৰি দিছোঁ। শাড়ীখনৰ পৰা কিদৰে মই চাদৰ মেখেলাযোৰ ৰেডি কৰিলোঁ তাৰ অলপ ক্লিপ আছে, মই ভিডিঅ'টোত এটেচ কৰি দিম। প্ৰথমতে শাড়ীখন এইদৰে পাৰি ল'লোঁ, তাৰপিছত নিজৰ চাইজৰ এখন চাদৰ তাৰ লগত পাৰি 1 ইঞ্চি এইফালে 1 ইঞ্চি বেছিকৈ লৈ কাট কৰি ল'ব লাগিব, কাৰণ এইফালেতো চিলাই থোৱা আছে এইটো চাইডে, আৰু এইটো চাইডে চিলাই মাৰ্জিনত 1 ইঞ্চি সোমাই যাব, সেইবাবে। ঠিক সেইদৰে নিজৰ জোখৰ মেখেলা এখন লৈ মেখেলাখনো এইদৰে কাট কৰি ল'ব লাগিব সমান চাইজত, অলপ 1 ইঞ্চি বেছিকৈ ৰাখি ল'ব লাগে চিলাই মাৰ্জিনৰ বাবে। এতিয়া আহকচোন মোৰ ছোৱালীজনীৰ বাবে যে মই তৈয়াৰ কৰিছিলোঁ মেখেলা চাদৰযোৰ, সেইযোৰ অলপ দেখাওঁ। এইখন মেখেলা আছিল তাইৰ বাবে। মেখেলাখনত মই ফলছ লগোৱা নাই, অকণমানি ছোৱালী, দুইফালে এনেকৈ কৰি দিছোঁ, মোটোকাই দিছোঁ। ডাঠি আছিল গতিকে একো নিজিলিকে। মেখেলাখন ব্ৰকেডৰ আছিল, ব্ৰকেড ফেব্ৰিক। ব্লাউজটো ব্ৰকেড ফেব্ৰিকৰে আছিল। এইটো হাতখন দীঘল আছিল, দিছিলোঁ এইদৰে। ফ্ৰণ্টটো এইদৰে ৰাখিছোঁ, ফ্ৰণ্ট অপেন আছিল, আৰু বেকটো এইদৰে এটা বৌ দি দিছিলোঁ। ইয়াৰ চাদৰখন এইখন অৰ্গেঞ্জাৰে আছিল, মাজে মাজে এটা সৰু সৰু এটা ফুলৰ টাইপ আছিল, চাইনিং কৰি থকা, আৰু দুইটা এইদৰে দহি বাতি দিছিলোঁ, আৰু এইডাল লেচ এটেচ কৰি দিছিলোঁ। তাইক পিন্ধাওঁতে বিৰাটেই মৰম লাগিছিল। আহকচোন
ভিডিঅ'টোত এবাৰ চাই লওক কেনেকুৱা লাগিছিল তাইক। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আগৰ ভিডিঅ' দুটাত মোক ইমানেই মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ আৰু আগলৈও এনেদৰে মৰম দি যাব বুলি আশা থাকিল।